ঘন আৰু ঘনমূল। বিখ্যাত গণিতজ্ঞ এছ ৰামানুজন আৰু G.H. হাৰ্ডিয়ে আটাইতকৈ সৰু সংখ্যা উদ্ভাৱন কৰিছিল, যাক দুটা ভিন ভিন পদ্ধতিৰে দুটা ঘনৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি। উদাহৰণস্বৰূপে 1729 সংখ্যাটোক আমি 1728 যোগ 1 বুলিও লিখিব পাৰোঁ, অথবা 12ৰ ঘন যোগ 1ৰ ঘন বুলিও লিখিব পাৰোঁ। আকৌ 1729 সংখ্যাটোক 1000 যোগ 729 বুলিও লিখিব পাৰি, অথবা 10 কিউব প্লাছ 9 কিউব বুলিও লিখিব পাৰি। এই 1729 সংখ্যাটোক বিশেষভাৱে হাৰ্ডি-ৰামানুজন সংখ্যা বুলি কোৱা হয়। ঘনক। চিত্ৰখনলৈ চোৱা। ইয়াত তোমালোকে এটা ঘনক দেখিবলৈ পাবা। ঘনক হ'ল এটা গোটা বস্তু আৰু ইয়াৰ আটাইকেইটা বাহু সমান। সাধাৰণতে সংখ্যা প্ৰণালীত এনে কিছুমান সংখ্যা আছে যেনে 1, 8, 27, 64 ইত্যাদি, যিবোৰক পূৰ্ণ ঘন বা ঘন সংখ্যা বুলি কোৱা হয়। কিন্তু কোনো এটা সংখ্যাক 3 বাৰ পূৰণ কৰিলেহে সেই সংখ্যাটো পোৱা যায়। উদাহৰণস্বৰূপে 1 × 1 × 1 = 1 কিউব হয়। ঠিক সেইদৰে 3 × 3 × 3 = 3 কিউব অথবা 27 হয়।